বন্ধুসকল কি ক'ব আৰু সদায় মই তেজপুৰতে ভিডিঅ' বনাই থাকোঁ। তেজপুৰৰ ল'ৰা হয়তো তেজপুৰতে ভিডিঅ' বনাম বাৰু, কিন্তু আজি মই চেন্নাইলৈ ফুৰিব আহি গ'লোঁ না। এতিয়া চেন্নাইত মই পূৰা হোটেল ৰুমৰ ভিতৰত শুই আছোঁ আৰু কি মজা লাগিছে মানে চেন্নাইলৈ আহি পেলাই। আৰু ভাবিলোঁ ভিডিঅ' এটা বনাই লওঁ চেন্নাই আহিছোঁ যেতিয়া। আৰু চেন্নাইৰ এতিয়া মই কি ভিডিঅ' বনাম জানেনে? মেৰিনা ব্ৰিজখন, চেন্নাইত থকা মেৰিনা ব্ৰিজখন আপোনালোকক দেখাম। মেৰিনা ব্ৰিজ এইখন হ'ল ৱৰ্ল্ড ছেকেণ্ড লংগেষ্ট ব্ৰিজ। ব'লক বন্ধুসকল এই মেৰিনা ব্ৰিজলৈ যাওঁ। তো মই এতিয়া শুই পেলাই উঠোঁ। বন্ধুসকল কি ক'ব আৰু তেজপুৰৰ পৰা চেন্নাই আহি পালোহি যেতিয়া এতিয়া মই শুই উঠিলোঁ বাৰু। এতিয়া মই কাপোৰ চাপোৰ পিন্ধি লৈ পেলাই যাম, গৈ পেলাই আপোনালোকক গোটেই চেন্নাইত থকা মেৰিনা ব্ৰিজখন দেখাম। বন্ধুসকল এতিয়া মই আছোঁ চেন্নাইত আৰু এতিয়া মই গৈ আছোঁ অটত। এই চাওক কিমান গাড়ীৰ ভিৰ মানে আৰু কি গৰম মানে। আৰু অলপ দূৰ গ'লে পাই যাম চেন্নাইত থকা মেৰিনা ব্ৰিজখন। এইখন পৃথিৱীৰ ৱৰ্ল্ড ছেকেণ্ড লংগেষ্ট ব্ৰিজ হয় মেৰিনা ব্ৰিজ। নাম নিশ্চয় শুনিছে, গুগলত চাৰ্চ কৰি ল'ব নাজানে যদি। মই আজি দেখাম সেই ব্ৰিজখন আপোনালোকক, কি মজা লাগিব। আৰু ইয়াৰ মানে চেন্নাইখন চাওক না, কি ধুনীয়া জেগা, গছ গছনি চাওক, ৰাস্তা চাওক, জেগা চাওক। ময়ো মানে আজিলৈকে গোটেই তেজপুৰতে ভিডিঅ' বনাই আছিলোঁ। আজি ফাৰ্ষ্ট টাইমৰ কাৰণে চেন্নাই আহিছোঁ আপোনালোকক চেন্নাইখন দেখাবৰ কাৰণে। তো ব'লক মেৰিনা ব্ৰিজলৈ গৈ থাকোঁ আৰু লগতে ৰাস্তাটো দেখাই থাকোঁ আপোনালোকক। বন্ধুসকল কি যে মজা লাগিছে আজি। আৰু এতিয়া আহি পালোহি মেৰিনা ব্ৰিজখন আৰু এতিয়া মেইন গেটেদি সোমাই যাম মেৰিনা ব্ৰিজলৈ। তো ব'লক সোমাই গৈ থাকোঁ আৰু চাই গৈ থাকোঁ জেগাখিনি। চাওক দোকানবোৰ চাওক, কিমান দোকান, কিমান মানুহ আহিছে মানে ব্ৰিজখন চাবলৈ। মানে কিমান ফেমাছ ব্ৰিজ হয়, ৱৰ্ল্ড ছেকেণ্ড লংগেষ্ট মানে ব্ৰিজ হয় এইখন। চেন্নাইত আছে, চেন্নাইত। চাওক কিমান মানুহ আহিছে আৰু ইয়াত মেলা লাগি আছে। চাওক কিমান মেলা লাগি আছে। আৰু এই ব্ৰিজখন ইমানেই ডাঙৰ মানে, এই মেৰিনা ব্ৰিজখন ইমানেই ডাঙৰ মানে মই জুম কৰি তত নাপাম, ইমানেই ডাঙৰ মানে দেখাব নোৱাৰিম জুম কৰি পেলাই, ইমানেই ডাঙৰ মানে ব্ৰিজখন। ইফালৰ পৰা সিফাললৈকে কিমান ডাঙৰ ব্ৰিজখন। আৰু একে সাগৰৰ কিনাৰতে আছে ব্ৰিজখন। ব'লক গৈ থাকোঁ, সাগৰৰ কিনাৰলৈও যাওঁ। এই ব্ৰিজখনত কি বালি ভৰি দি পেলাই মজা লাগিছে বালিখিনিত। আমাৰ যদি মানে তেজপুৰতো এনেকুৱা এখন মানে সাগৰ থাকিলে হয়, এনেকুৱা এখন ব্ৰিজ থাকিলে হয় না, মই গৈ পেলাই সদায় সেই সাগৰত গৈ পেলাই যে একে জঁপিয়াই সদায় তাতেই গা ধুলোঁ হয়। ঘৰত এদিনো মই গা নুধুলোঁ হয়, সঁচা কথা কৈছোঁ। বন্ধুসকল এতিয়া মই এখোজ দুখোজকৈ গৈ আছোঁ বালিৰ ওপৰেদি বগাই নহয় মানে খোজকাঢ়ি গৈ আছোঁ, এনেই কৈছোঁ আৰু বগাই বুলি। আৰু অলপ দূৰ গ'লে এই সাগৰখন পায়ে যামেই। চাওক সাগৰখন দেখা পায়ে গৈছোঁ। আৰু এইবোৰ চাই পেলাই মোৰ এটা কথা মনত পৰি গৈছে, আগৰ দিনত যে ৰজাবোৰে যে মিট চিট লৈ পেলাই সাগৰৰ কিনাৰত যে ঘোঁৰাত উঠি পেলাই যুদ্ধ কৰিছিল, সেই কথা মনত পৰি গৈছে। আৰু যিহেতু এইখন মানে পৃথিৱীৰ ভিতৰত ছেকেণ্ড লংগেষ্ট মানে ব্ৰিজ হয় মেৰিনা ব্ৰিজ। আৰু কিমান মানুহ আহিছে চাবলৈ জানে। এই ব্ৰিজখনৰ ওপৰত এটা গান গাবই লাগিব এতিয়া মানে, কি জানেনে গানটো? सात समुंदर पार में तेरे पीछे पीछे आ गई मैं तेरे पीछे पीछे आ गई। আৰু কি জানেনে বন্ধুসকল, গানটো যদি ভাল লাগিল তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু মানুহ চাওক না, কিমান মানুহ আহিছে পানীখিনিত ভৰি দিবলৈ। ৰখক পানীখিনিত মই ভৰি দি আহোঁগৈ দেই। কিন্তু নেসাঁতোৰো বাৰু আজি পানীখিনিত। কিয় নেসাঁতোৰো মানে ঘৰৰ পৰা মোক সাঁতুৰিবলৈ মনা কৰি পঠাইছে, সেইটো কাৰণে মই পানীখিনিত নেসাঁতোৰো। নহ'লে সাঁতুৰি পেলাইও দেখালোঁ হয়। অকল ভৰিহে দিম পানীখিনিত মই দেই। ৰখক ভৰি দি আহোঁগৈ পানীখিনিত। এতিয়া পুৰা সাগৰত ভৰি দিবলৈ, সাগৰৰ পানীত ভৰি দিবলৈ মই গৈ আছোঁ। চব পানীবোৰ আহি আছে মোৰ ফালে, মোক খেদি মোক দুশ্মন বুলি ভাবিছে নেকি? অ' মাই গড, ভৰি দি দিলোঁ পানীখিনিত। কি ঠাণ্ডা ৰে, ফ্ৰিজৰ ভিতৰত সোমাই থকা নিচিনা লাগিছে ৰে। ঠাণ্ডা কুল ঠাণ্ডে পানী সে নহানা চাহিয়ে। অ' মজা লাগিছে দেই বন্ধুসকল, কি মজা লাগিছে। চাওক বন্ধুসকল সাগৰৰ ঢৌ চাওক, কিমান ডাঙৰ ঢৌ মাৰিছে সাগৰৰ। এতিয়া যদি মোৰ বেছি ফূৰ্তি লাগি যায় না, ডাইৰেক্ট একে জঁপিয়াই দিম সাগৰৰ ঢৌৰ ওপৰত গৈ পেলাই, বুজি পাইছেনে? কি ক'ম আৰু, কি মজা লাগিছে মানে, ফ্ৰিজৰ ভিতৰত সোমাই থকা নিচিনা লাগিছে, বুজি পাইছেনে? এনেকুৱা মজা আজিলৈকে লগা নাই, কাৰণ আমাৰ তেজপুৰত আজিলৈকে মানে এখন সাগৰ নায়েই। কোনো সাগৰত মই ভৰি দিয়ে পোৱা নাই, আজি ফাৰ্ষ্ট টাইম ভৰি দিছোঁ, কি মজা লাগিলে। এতিয়া দোকানত আহিছোঁ, মাছৰ দোকান মানে তেলত দিয়া ভজা মাছ আৰু মানে ফিছ। কি ক'ম আৰু, খাই পেলাই মজা লাগি যাব। জিভাত তেল আহি গৈছে, জিভাত মানে লালতি আহি গৈছে জিভাৰ পৰা। ৰখক মাছ খাই লওঁ, ৰখক মাছ খাই লৈ পেলাই মজা লাগিব। ৰখক বন্ধুসকল এতিয়া মই মাছ চাছ খালোঁ, মোৰ পেট ভৰি গ'ল, মজা লাগি গ'ল। আৰু আজি আপোনালোকক মই চেন্নাইত থকা ৱৰ্ল্ড লংগেষ্ট মানে ব্ৰিজখন দেখালোঁ, ৱৰ্ল্ড লংগেষ্ট ছেকেণ্ড ব্ৰিজখন দেখালোঁ, মেৰিনা ব্ৰিজখন দেখালোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া ৰাতি হৈছে, মই হোটেল ৰুমলৈ যাওঁগৈ। মই হোটেলত যাওঁ এতিয়া। আৰু নেক্সট মই এটা চেন্নাইতে ভিডিঅ' বনাম বাৰু, মই আছোঁ দুদিনমান। আৰু এতিয়া ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ দিয়ক।
బాగా ఎరా మీనంటే